Good morning students. তোমালোকক আজি মই চেপ্টাৰ 9 অৰ্থাৎ বল আৰু গতি বিষয়ৰ সূত্ৰসমূহটো বুজাব লৈছোঁ। গতিকে ষ্টাৰ্ট কৰোঁ ব'লা। তাৰ কাৰণে আমি কেইটামান এক্সাম্পল চাওঁচোন। ইয়াত তোমালোকে দেখিছা যে মানুহ এজনে টেবুল এখন ঠেলি আছে। দেখিছানে? আৰু এটা পিকচাৰত চোৱা, এটা বক্সকে ল'ৰা দুজনে এফালৰ পৰা এজন ল'ৰাই বক্সটো ঠেলিছে আৰু আনজন ল'ৰাই বক্সটো টানিছে। আৰু এটা জেগাত দেখিছা তোমালোকে যে বেলেগ এজন মানুহে এখন ট্ৰলি ঠেলি লৈ গৈ আছে। এতিয়া এই গোটেইকেইটা পিকচাৰ তোমালোকে দেখি কি বুজিলা বাৰু? তাৰমানে যেতিয়া তোমালোকে কোনোবা এটা বস্তুৰ স্থান পৰিৱৰ্তন কৰিবলৈ হয়, তেতিয়া আমি কি কৰিব লাগে? বস্তুটোৰ ওপৰত এটা বাহ্যিক কাৰক প্ৰয়োগ কৰিব লাগে, নহয় জানো? বস্তুটোৱেতো নিজে নিজে কেতিয়াও স্থানৰ পৰিৱৰ্তন কৰিব নোৱাৰে। যিখন টেবুল মানুহজনে ঠেলি থকা দেখিছা, তেওঁ যদি তাত বল প্ৰয়োগ নকৰে বা বাহ্যিক কাৰক এটা প্ৰয়োগ নকৰে টেবুলখনৰ ওপৰত, তেন্তে টেবুলখনে নিজে নিজে স্থানৰ পৰিৱৰ্তন কৰিব পাৰিব জানো? নোৱাৰে। এতিয়া এই মানুহজনে যিখন ট্ৰলি ঠেলি লৈ গৈছে, তেওঁ যদি ট্ৰলিখন নেঠেলে, তেন্তে ট্ৰলিখনটো নিজে নিজে কেতিয়াও চলি নাযায়, হয়নে? এতিয়া ল'ৰা দুটাই দেখিছা যে বক্স এটাক ঠেলিছে, এটাই টানিছে। কিয় টানিছে? নিশ্চয় সিহঁতি তাৰ স্থানৰ পৰিৱৰ্তন কৰিব খুজিছে বা বক্সটো এফালৰ পৰা আনফাললৈ নিব খুজিছে। এতিয়া এই গোটেইকেইটা কাৰণ আমি দেখি এটাই কথা ক'ব পাৰোঁ যে যেতিয়া আমি বস্তু এটাৰ স্থানৰ পৰিৱৰ্তন কৰিব খোজোঁ, বস্তুটো স্থান বা তুমি ক'ব পৰা অৱস্থাৰ পৰিৱৰ্তন কৰিব খোজোঁ, অৰ্থাৎ স্থিতিশীল বস্তু এটা গতিশীল কৰিব খোজোঁ বা গতিশীল বস্তু এটাক স্থিতিশীল কৰিব খোজোঁ, তেতিয়া আমি কি কৰিব লাগিব? তেতিয়া আমি কোনো এটা বস্তুৰ ওপৰত সদায় এটা বাহ্যিক কাৰক প্ৰয়োগ কৰিব লাগিব। এই যে আমি বাহ্যিক কাৰকটো প্ৰয়োগ কৰিলোঁ, যাৰ ফলত বস্তু এটাই স্থানৰ পৰিৱৰ্তন কৰিব পাৰিলে বা নিজৰ অৱস্থাৰ সলনি কৰিব পাৰিলে, সেই বাহ্যিক কাৰকটোকে কি বুলি কয় জানানে? সেই বাহ্যিক কাৰকটোক কয় বল। তেন্তে আমি একদম চিম্পল ভাষাত, সৰল ভাষাত আমি ক'ব পাৰোঁ যে কোনো এটা বস্তু ঠেলা বা টনাকে কি বুলি কোৱা হয়? বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বল। আৰু এটা কথা ক'ব পাৰা যে যিকোনো এটা বস্তুৰ গতিৰ কাৰণ সদায় তাৰ ওপৰত প্ৰয়োগ কৰা বলেই হ'ব পাৰে। নেক্সট চোৱা ষ্টুডেণ্ট, এতিয়া বল কি হয় আমি বুজিলোঁ। এতিয়া কথাটো হৈছে যে বল আমি দেখা পাওঁ জানো? যেতিয়া তুমি কোনোবা এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰা, বস্তুটোৰ স্থানৰ পৰিৱৰ্তন কৰিবলৈ বা বস্তুটোৰ অৱস্থানৰ সলনি কৰিবলৈ, তেতিয়া তাত প্ৰয়োগ কৰা বলটো আমি দেখা পাওঁনে? নাপাওঁ। তেন্তে আমি বলটো কেনেকৈ বুজিম যে আমি বল এপ্লাই কৰিছোঁ বস্তু এটাৰ ওপৰত? কেনেকৈ বুজিম? তাৰ কাৰণে এটা একদম চিম্পল এক্সাম্পল চোৱা। ধৰা এইটো এটা ফুটবল, এই পইণ্টত আছে। তুমি ফুটবলটো কিক কৰিলা, ফুটবলটো গৈ এইডোখৰ পালেগৈ, হ'ব? নেক্সট তোমাৰ লগৰজনে আকৌ সেই ফুটবলটো এটা জেগাত ৰাখিলে, ছেইম পইণ্টত ৰাখিলে, তেওঁ সেই জেগাটোৰ পৰা কিক কৰিছে আৰু আমি দেখিছোঁ যে ফুটবলটো ইয়াত পাইছেগৈ। এতিয়া যেতিয়া তোমালোকক সোধা হ'ব যে কোনজনে বেছি বল প্ৰয়োগ কৰিছিলে, এতিয়া অট'মেটিকেলি আমি আনচাৰটো পাই যাম যে তোমাৰ যিজন ফ্ৰেণ্ড, তেওঁ বেছি বল প্ৰয়োগ কৰিছিলে। কেনেকৈ গম পালোঁ তেওঁ বেছি বল প্ৰয়োগ কৰিছিলে? চোৱা, যেতিয়া তুমি বলটো মাৰিলা, বস্তুটোৰ অৱস্থানৰ সলনি কৰি ক'ত পালেহি? ইয়াৰ পৰা ইয়াত পালেহি। কিন্তু যেতিয়া তোমাৰ লগৰজনে বলটো কিক কৰিছিলে, তেতিয়া বলটো আহি ইয়াৰ পৰা এইডোখৰ পালেহি। তুমি তোমাৰ বলৰ পজিশ্যনতকৈ এই বলৰ পজিশ্যনটো অলপ বেছি। গতিকে আমি ক'ব পাৰোঁ যে তেওঁ তোমাতকৈ বেছি বল ফুটবলটোত প্ৰয়োগ কৰিছে। অৰ্থাৎ ইয়াৰ পৰা বুজা যায়, কিন্তু সেই যিটো বল তোমালোকে ফুটবলৰ ওপৰত প্ৰয়োগ কৰিছিলা, তাকতো আমি দেখা পোৱা নাই। কিন্তু তাৰ সেই বস্তুটোৰ অৰ্থাৎ ফুটবলটোৰ যিটো অৱস্থানৰ পৰিৱৰ্তন হ'ল, তাৰ পৰাই আমি ক'ব পাৰিছোঁ যে কোনজনে কিমান বল প্ৰয়োগ কৰিছা। গতিকে বল কি হয় জানানে? বল আমি কেতিয়াও দেখা নাপাওঁ, বল আমি কেৱল অনুভৱহে কৰিব পাৰোঁ। অ'কে ষ্টুডেণ্টছ, এতিয়া তোমালোকক তেন্তে বল কি হয় বুজিলা। এতিয়া নেক্সট যেতিয়া তোমালোকে বল প্ৰয়োগ কৰিবা যিকোনো এটা বস্তুৰ ওপৰত, তেতিয়া কি হয় যে সেই বস্তুটোৰ ওপৰত কিছুমান প্ৰভাৱ পৰে। অৰ্থাৎ বল প্ৰয়োগ কৰিলে সদায় সেই বলে কিছুমান প্ৰভাৱ পেলায়। এতিয়া সেই প্ৰভাৱবোৰ কেনেকুৱা চোৱা। যদি এটা স্থিতিশীল বস্তুৰ ওপৰত তুমি বল প্ৰয়োগ কৰা, তেন্তে বস্তুটোৱে কি কৰিব? বস্তুটোৱে গতি লাভ কৰিব। অৰ্থাৎ এই পিকচাৰখনত চোৱা যে ল'ৰা এটাই
টায়াৰ এটা চলাই নিছে। টায়াৰটোতো নিজে নিজে নচলে, যেতিয়া ল'ৰাটোৱে তাৰ ওপৰত বল প্ৰয়োগ কৰিছে তেতিয়া টায়াৰটো চলিছে। এইটোতো তোমালোকে কৰিছা চাগে, নহয় জানো? তো প্ৰথম প্ৰভাৱটো বলৰ কি হয় তেন্তে, যে বলে সদায় স্থিতিশীল বস্তু এটা গতিশীল কৰিব পাৰে। আৰু এটা, যদি মানুহ এজনে গাড়ী এখন চলাই গৈ আছে, তেওঁ কেতিয়া স্পীড বঢ়াব কেতিয়া স্পীড কমাব সেইটো কিন্তু প্ৰয়োগ কৰা বলৰ ওপৰতে নিৰ্ভৰ কৰে। অৰ্থাৎ বলে কি কৰিব পাৰে তেন্তে, বলে গতিশীল বস্তু এটাৰ গতি মন্থৰো কৰিব পাৰে আৰু গতি খৰো কৰিব পাৰে। অ'কে ষ্টুডেণ্টছ, 1 নম্বৰটো আমি দেখিলোঁ যে বল যেতিয়া বস্তু এটাৰ ওপৰত প্ৰয়োগ কৰা হয় তেতিয়া তাৰ প্ৰভাৱ কি হয়। এতিয়া 2 নম্বৰ প্ৰভাৱটো চাওঁ, যে প্ৰয়োগ কৰা বলে গতিশীল বস্তু এটাৰ গতিৰ দিশ সলনি কৰিব পাৰে। তাৰ মানে কি চোৱা, যেতিয়া তুমি কোনো এটা গতিশীল বস্তু, অৰ্থাৎ ধৰা উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ যে ক্ৰিকেট খেল যেতিয়া চলি থাকে, যেতিয়া বলাৰজনে বলটো দিয়ে তেতিয়া বেটছমেনজনে কি কৰে, যে বেটছমেনজনে বলটো বেটখনৰ সৈতে হিট কৰে আৰু বলটো অন্য এটা দিশলৈ গতি কৰে। এইটো এটা ইয়াৰ প্ৰভাৱ বুলি তোমালোকে ধৰিব পাৰা। মানে যেতিয়া বেটছমেনজনে যিটো দিশত মন গৈছে তেওঁ সেইটো দিশৰ ফালে বলৰ গতিৰ দিশ সলনি কৰিব পাৰে। বা তোমালোকে ধৰিব পাৰা, যেতিয়া তোমালোকে ষ্ট্ৰেইট গৈ আছা ক'বালৈ গাড়ীত আৰু হঠাৎ টাৰ্ণ লৈছা, তেতিয়া তুমি যেনেকৈ ষ্ট্ৰেইট চলাওঁতে যেনেকৈ গৈ আছিলা তেনেকৈ চলালেতো নহ'ব, তুমি ষ্টাৰিংডাল ঘূৰাব লাগিব, নহয় জানো? তাতো তুমি এক প্ৰকাৰৰ বলেই প্ৰয়োগ কৰিছা। তো সেইটো এটা উদাহৰণস্বৰূপে তুমি ল'ব পাৰা যে যেতিয়া আমি কোনো বস্তুৰ ওপৰত বল প্ৰয়োগ কৰোঁ, তো বলৰ যিটো দিশ থাকে, সেই বস্তুটোৰ যিটো দিশ থাকে তাৰ দিশৰো পৰিৱৰ্তন হ'ব পাৰে। এতিয়া 3 নম্বৰটো হৈছে যে যেতিয়া আমি কোনো এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰোঁ, সেই বলে বস্তুটোৰ আকাৰ আৰু আয়তনৰো সলনি কৰিব পাৰে। তাৰ কাৰণে ধৰা যদি মই এটা প্লাষ্টিকৰ বটল দিছোঁ, প্লাষ্টিকৰ বটলটোৰ ওপৰত যেতিয়া তুমি নিজৰ বল প্ৰয়োগ কৰিবা, মানে তুমি প্লাষ্টিকৰ বটলটো যদি হেঁচি ধৰা, তেতিয়া কি হ'ব পাৰে যে প্লাষ্টিকৰ বটলটো টেপেনা মেপেনা খাই বেলেগ এটা শ্বেপ লৈ ল'ব, হয় নাই? তাৰমানে কি, আগতে প্লাষ্টিকৰ বটলটো যিটো শ্বেপত আছিলে, যিটো আকাৰত আছিলে, তুমি তোমাৰ বল প্ৰয়োগ কৰাৰ পাছত তাৰ আকাৰটো সলনি হ'ল। গতিকে এইটো এটা প্ৰভাৱ। তাৰমানে প্ৰয়োগ কৰা বলে বস্তুটোৰ আকাৰো সলনি কৰিব পাৰে। বা আৰু এটা উদাহৰণ, তুমি ৰবাৰ এডাল লৈছা, ৰাবাৰডাল যেতিয়া তুমি 2খন হাতেৰে টানি ধৰিছা তেতিয়া কি হৈছে, যে ৰাবাৰডাল দীঘল হৈ গৈছে, হয়নে? তো সেইটো এটা প্ৰয়োগ কৰা বলৰ প্ৰভাৱ বুলিয়ে আমি ধৰিব পাৰোঁ। গতিকে আমি গম পালোঁ যে যেতিয়া কোনো এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰা হয় তাৰ ওপৰত কিছুমান প্ৰভাৱ পৰে। তো প্ৰভাৱকেইটা মই ইয়াত দি দিছোঁ, তোমালোকে এবাৰ চাই ল'বা। অ'কে ষ্টুডেণ্টছ, এতিয়া আমি শিকিলোঁ যে বল কি হয়, বল কাক বোলে আৰু বলৰ প্ৰভাৱ কি কি হয়। এতিয়া চাওঁ আহা যে বল কেই প্ৰকাৰৰ। বল হৈছে তোমালোকৰ 2 প্ৰকাৰৰ। 1 নম্বৰটো হৈছে সন্তুলিত বল আৰু 2 নম্বৰটো হৈছে অসন্তুলিত বল। এতিয়া সন্তুলিত বল আৰু অসন্তুলিত বল মানেনো কি? সন্তুলিত বল মানে হৈছে যেতিয়া এটা বস্তুৰ ওপৰত এটাতকৈ অধিক বল প্ৰয়োগ কৰা হয়, তেতিয়া সিহঁতৰ মুঠ বাহ্যিক বলৰ মান যদি 0 হয় তেন্তে আমি প্ৰয়োগ কৰা বলক সন্তুলিত বল বুলি ক'ম। গতিকে তাৰ কাৰণে এটা এক্সাম্পল চাওঁ আহা। এতিয়া তোমালোকে সন্তুলিত বলৰ ডেফিনিশ্যনটো অলৰেডি মই তোমালোকক বুজালোঁ কি হয়। তাৰ এটা উদাহৰণ চাওঁ ব'লা। এখন টেবুলৰ ওপৰত দেখিছা এটুকুৰা কাঠ আছে, ঠিক আছে? এই কাঠ টুকুৰা মই এটা ফালৰ পৰা এডাল ৰছীত বান্ধি দিছোঁ আৰু আনটো ফালৰ পৰা আন এডাল। এতিয়া দুটা ফালে ধৰা 2জন মানুহ আছে। প্ৰথম যদি এই এক্স মানুহজনে ৰছীডাল টানে তেন্তে কি হ'ব, যে কাঠটুকুৰা তেওঁৰ টনাৰ ফাললৈ যাব, হয়নে? এতিয়া নেক্সট যদি আকৌ ৱাই ব্যক্তিজনে টানে তেতিয়া কাঠটুকুৰা এইটো ছাইডলৈ আহিব। অৰ্থাৎ যিজনে যিটো ফালৰ পৰা টানে কাঠটুকুৰা সেইফাললৈ গতি কৰিব। এতিয়ালৈকে কিন্তু ইয়াত আমি কোনো সন্তুলিত বল পোৱা নাই। কিয় পোৱা নাই চোৱা, এতিয়ালৈকে ইয়াত প্ৰয়োগ কৰা বলৰ মান 0 হোৱা নাই। যদি বলৰ মান 0 হয় বস্তুটোৰ কোনো পৰিৱৰ্তন নহয়, কিন্তু ইয়াততো বস্তুটোৰ স্থানৰ পৰিৱৰ্তন হৈছে। তো সন্তুলিত বল হ'বলৈ হ'লে তেন্তে কি হ'ব লাগিব, যে এক্স আৰু ৱাই এই দুয়োজন মানুহে এই কাঠটুকুৰা একে সময়তে দুয়োফালৰ পৰা সমানে টানিব লাগিব। অৰ্থাৎ দুয়োজনে যদি সমান বল প্ৰয়োগ কৰে একে টাইমত আৰু কিন্তু বিপৰীত দিশৰ পৰা, তেতিয়া কি হ'ব, যে এই কাঠটুকুৰাৰ কোনো স্থানৰ পৰিৱৰ্তন নহয়।
আৰু যেতিয়া ইয়াৰ স্থানৰ পৰিৱৰ্তন নহয় বল প্ৰয়োগ কৰাৰ পাছতো তেতিয়া আমি ক'ব পাৰিম যে ইয়াত যিমানখিনি বল প্ৰয়োগ কৰা হৈছে সেই বলৰ মান 0 হৈছে, যাৰ কাৰণে বস্তুটোৰ স্থানৰ কোনো পৰিৱৰ্তন হোৱা নাই। তো আমাৰ ডেফিনেশ্যনৰ মতে কি আছিলে যে কোনো বস্তুৰ ওপৰত প্ৰয়োগ কৰা মুঠ বাহ্যিক বলৰ মান যেতিয়া 0 হ'ব বস্তুটোৰ সেই ওপৰত প্ৰয়োগ কৰা বলক আমি সন্তুলিত বল বুলি ক'ম। বুজিলা? এক্স ব্যক্তিজনে প্ৰয়োগ কৰা বলটো ধৰা মই লৈছোঁ F1 আৰু ইয়াৰ মান এটা লৈছোঁ 50 নিউটন বুলি। নিউটনটো হৈছে তোমালোকৰ বলৰ একক আৰু Y ব্যক্তিজনে প্ৰয়োগ কৰা বলৰ মানটো হৈছে F2 যিটো হৈছে 50 নিউটন। কিন্তু দুয়োজনে সমান বল প্ৰয়োগ কৰিছে। মই তোমালোকক কৈছোঁ যে সমান বল প্ৰয়োগ কৰিছে কিন্তু বিপৰীত দিশৰ পৰা, গতিকে এটা যদি প্লাছ হয় এটা মাইনাছ হ'ব। আৰু মুঠ উলিয়াবলৈ মই তাক ধৰিলোঁ F বুলি আৰু সদায় মুঠ উলিয়াবলৈ আমি কি কৰোঁ তাক সদায় এড কৰোঁ। তো F1 প্লাছ F2 যেতিয়া মই কৰিম তেতিয়া মই তাৰ মানটো কিমান পাম চোৱাচোন, প্লাছ আৰু মাইনাছ আৰু 50 আৰু 50, অৰ্থাৎ একে ভেলুৰ আগত প্লাছ মাইনাছ থাকিলে সদায় তাৰ আল্টিমেট আমি কি পাওঁ 0 পাওঁ। দেখিলানে ইয়াত যিটো মুঠ বাহ্যিক বল হৈছে তাৰ মান 0 হৈছে, গতিকে এয়াই হৈছে সন্তুলিত বল। এতিয়া 2 নম্বৰটো হৈছে অসন্তুলিত বল। এতিয়া অসন্তুলিত বল মানেনো কি? বস্তু এটাৰ ওপৰত প্ৰয়োগ কৰা মুঠ বাহ্যিক বলৰ মান যদি 0 নহয় তেনে বলক আমি অসন্তুলিত বল বুলি ক'ম। এতিয়া মই তোমালোকক এখন পিকচাৰ দেখাইছোঁ য'ত আমি চাব পাৰোঁ যে অসন্তুলিত বল একচুৱেলি হয়নো কি। গতিকে চাওঁ, ইয়াত চোৱা যে ৰছী টনাটনি খেল খেলা হৈছে, দুখিনি মানুহৰ মাজত ৰছী টনাটনি খেল খেলা হৈছে আৰু দেখিছা তাৰ মাজত ৰছীডালৰ মাজত এডাল আন ৰছী ওলমাই দিছে, যিডাল আমি পইণ্ট ধৰিম যে যিটো ফাললৈ যাব সেই মানুহখিনিয়ে জিকিব, হয়নে? এইটোতো তোমালোকে খেলিছা, তো নিয়মটো সকলোৱে জানে। তো ইয়াত হৈছে কি চোৱা, যেতিয়ালৈকে দুইটা ছাইডৰ মানুহখিনিয়ে সমান সমান বল প্ৰয়োগ কৰি আছে তেতিয়ালৈকে ৰছীডালৰ কোনো গতি নহয় কিন্তু যেতিয়াই এটা ছাইডৰ মানুহখিনিয়ে আনটো ছাইডৰ মানুহখিনিতকৈ বেছি বল প্ৰয়োগ কৰিবলৈ সক্ষম হ'ব তেতিয়াই সিহঁতে সেই যিটো মেইন পইণ্ট যিডাল ৰছী মাজত বান্ধি থোৱা আছে সেই ৰছীডাল নিজৰ ফাললৈ টানিবলৈ সক্ষম হ'ব। অৰ্থাৎ আমি কি বুজিলোঁ যে যেতিয়া কোনো এটা বস্তুৰ ওপৰত এটাতকৈ অধিক বল প্ৰয়োগ কৰা হয় আৰু সেই প্ৰয়োগ কৰা বলৰ মান সমান নহয়, বিপৰীতমুখী হ'ব কিন্তু সমান নহয়, তেতিয়াই তাত মুঠ বাহ্যিক বলৰ মান 0 নহয়, অৰ্থাৎ 0তকৈ বেছি হ'ব লাগিব। এতিয়া তাৰ কাৰণে তোমালোকক আৰু এখন পিকচাৰ দিছোঁ, তাত চোৱা একেডাল ৰছীয়ে এটা ছাইডত অকল এটা মানুহ আছে আৰু আনটো ছাইডত দুজনী ছোৱালী আছে। এতিয়া তাততো আমি দেখা দেখি ক'ব পাৰোঁ যে দুজনী ছোৱালী থকা ছাইডটোত ধৰা বলৰ মানটো বেছি হ'ব পাৰে, গতিকে ইয়াত সমান বল কেতিয়াও প্ৰয়োগ নহয়। এনেকুৱা আৰু বহুত ধৰণৰ এক্সাম্পল আছে য'ত সদায় অসন্তুলিত বলে প্ৰয়োগ কৰা হয়। গতিকে অসন্তুলিত বলৰ আৰু এটা কথা তোমালোকে জানিব লাগিব যে অসন্তুলিত বল কোনো বস্তুৰ ওপৰত যেতিয়া প্ৰয়োগ কৰা হয় তেতিয়া বস্তুটোৰ সদায় গতি লাভ কৰে, কিন্তু সন্তুলিত বল থাকিলে কেতিয়াও বস্তু এটাই গতি লাভ কৰিব নোৱাৰে।